খাই পেলাই ঘুমাইছা নেকি উঠা আৰু তহঁতে দেখোন নাই হে চলি পলি লৈ পুৰা চেতি আহি আছে দেখোন লকডাউন কিবা খোলা দিছি যি তাকেইতো কেইদিনৰ কাৰণে আহিছা থাকিম দে মই 10 দিন পুৰা গুচি গৈছে মেডিকেল ঘৰত আহি মিমেৰে দে যা যা আহে দিদি তোৰ এটা কথা গম পাৰে নাপা কি ৰাতিপুৱা যদি সোনকালে উঠবা নৰে সি জীৱনত একো কৰবা নৰে কথা কবা আছি আমাৰ ৰাতিপুৱা মুৰ্গীটো উঠি পেলাই ৰাও কাট থাকে তাৰ অৱস্থা কি হ'ল লাষ্টত বঠিৰ আগত যায় দেখোন দে উঠ হ'ব দে উঠ তোৰ কথা গামছা নতুনকে খুলি এই চলি পলি বেটা দে যা কাপোৰ সব খুলিবই আছে ৰাতিটো অংকা ঘুমাই হাল্লা কৰিব এতিয়া জিলিম কৰি খাব পাপা এই বেবি দাবলে থৈ দি মই ৰাতিপুৱা খাৰ পোৱা টাইমত কিছুমানে দুপৰীয়া ভাত খাবার টাইম হৈ যায় কেতিয়াবা চাহ বা পাওঁ না নাপাওঁ এফালে ঘৰৰ পৰা আলহীও আছি তাক মাছ আনা বুনে আহি হাল্লাত থাকিব নোৱাৰে আৰু এইকেইদিন আহি কি বিছনাত মুতছি मेरे हालात ऐसे हैं कि मैं कुछ कर नहीं মানে ফোন কৰিছো ফোনটো যাইছো কোৱা নাই মোবাইলটো ভিতৰত টিপি থাকা দিনটো মই মোবাইলটো এনে টিপি থাকা না কি এটা পইচা ইনকাম কৰি আছো এই চাওঁ মই দেখি দিছোঁ এইটো হ'ল বিনামূলীয়া এপ্লিকেশ্যন মই অন কৰিলোঁ এতিয়া প্ৰথমতে চাম আমি এই চিটটো মোৰ এই চিটটো অলৰেডি চিলেক্ট কৰাই আছে এইটো তাৰপিছত যাম আমি ৰিয়েল একাউণ্টত এই ৰিয়েল একাউণ্ট মোৰ অলৰেডি চিলেক্ট হৈ আছে এইটো বুজিছে না তাৰপিছত আহিল ইনভেষ্টমেণ্টটোৰ কথা ইয়াতে আহি পেলাই আমি ইনভেষ্টটো চাম ইনভেষ্টমেণ্ট কিমান 7,000 কৰি দিলোঁ এই পইচা লগাই দিলোঁ এই চাগ এতিয়া আমি গ্ৰাফডাল চাম গ্ৰাফডাল চাই পেলাই এতিয়া আপ ডাউন হৈ আছে এইটো চাব আপ এণ্ড ডাউন এইটো দেখিছে না এইটো আপ ডাউনটো চাব লাগিব মই আপত লগালোঁ 7,000 আৰু শুন ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে যাই কিনে ডাউনলোড কৰি ল'বি আৰু পইচা ইনকাম কৰ আৰু ধুনীয়াকৈ আৰু শুন এই প্ৰম' কোডটো ইউজ কৰিব নাপাৰিবি ইণ্ডিয়া এট হোম এইটো যে লিখা আছে ইণ্ডিয়া এট হোম বুলি এইটো এতিয়া গ্ৰাফডাল আপৰ ফালে উঠি চাইছা আপৰ ফালে উঠি আছে দেখিছে না উঠি আছে ডাউন হ'ল আৰু উঠি আছে এতিয়া মোৰ আৰ্নিংটো শ্ব' কৰিব আজডাল লাগি গ'ল নহয় এতিয়া আৰ্নিংটো শ্ব' কৰিব এই চাওঁ মই আৰ্নিংটো শ্ব' কৰিলে 12,810 টকা গম পাইছা এনেকৈ ডাউনলোড কৰিব পাৰি মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ডাউনলোড কৰি ল আৰু পইচা ইনকাম কৰ মই নিউজ চোৱাৰ কোনো দৰকাৰে নাই হোৱাটছআপ ষ্টেটাছ খুলিলে সকলো খবৰ পাই যাওঁ ভৱিষ্যতে কি কৰিম বুলি ভাবিছে ভৱিষ্যতে আপুনি যাৱাৰ পিছত মই মোবাইল টিপি আৰম্ভ কৰিম হয় নেকি হাৰামি জীৱনটো আধা চলিয়া কৰিলি পঢ়িব দিলোঁ আধাতে বাদ দিলি দোকান এখন দি আলো তাকো মাৰা খেদলি টেম্পো এখন কিনি দিলোঁ বয়া হ'ব বুলি কৈ বিক্ৰী কৰিলি তই জীৱনত কিবা 100% কৰি পাইছে হা পাইছিতো কি পাইছে কচোন মোবাইলৰ চাৰ্জ দি 100% কৰি পাইছোঁ খবৰ পাতি কেনেকুৱা ভালনে মুখত কওঁ ভালে আছো বুলি কিন্তু বিশ্বাস কৰা জীয়াই থাকিব আৰু ইচ্ছা নহয় এই তোৰ জীয়াই থকা কথা সোধা নাই মই মোৰ বাকী মানুহ মৰিব ধৰিছে কৰোণা ভাইৰাছৰ টেনশ্যনত তই মৰিব ধৰিছে বাকী টেনশ্যনত পইচা পাতি নাই লকডাউনৰ কাৰণে মালে আনিব পৰা নাই কিয় লকডাউনৰ টাইমত যে ঘৰৰ পিছপিনে দোকান খুলি শিখৰ চিগাৰেটটো 3 গুণ দাম কৰি আমাৰ পৰা পইচা গিলা লুটলি একলা কি কৰিলি কুকুৰটো শিখৰ দেখাব দাউৰি আছে আওকৰা দি আছো মজা শিখৰ শিখৰ লাগে নিজে কিনি খাব নোৱাৰে শিখৰ দেখিলি হ'ল চব লাগে
নাম্বাৰটো দিবানে 500 টকা দি আৰু গোটেই সিমখনে লৈ যোৱা লাজ নালাগে অচিনাকি ছোৱালীক নাম্বাৰ খুদিব অচিনাকি ছোৱালীক নাম্বাৰ নকনা না টিচিনে মজা কাটে ভিতৰে মৰি গৈছে আজি টাইম লাগিছে আমি ওলাই যাওঁ এই বাবু দোকানৰ পৰা আহিছোন এই 10 টকা লৈ যা চাবান আনবি এই 10 টকা লৈ যা গৰম মছলা লৈ জলদি যা ফোনটো যি দোকানত খেলাইছা তই নিজে যাব নটা তই কি কৰা টিকটক তাৰ বাহিৰে কি কৰিবি তই হেগলাই কৰিব লাগিব সময় কাৰো বাবে ৰৈ নাথাকে ঘড়ীৰ বেটাৰী উলিয়াই থৈ দিম সময় কেনেকে নৰে মই চাম নহয় তোক বুজোৱাতকে কুকুৰ এটাক বুজোৱাই ভাল তে নুবুজা কিয় মোক কিয় ভকি আছা মই কি কুকুৰ নেকি কুকুৰে কুকুৰ ভাষা বুজবো কি দোকানৰ পৰা আহিলি চামান আৰু গৰম মছলা আনিছা নাই সব খেলি মেলি হইছে কিয় ইয়াৰে কোনখন পইচা দি সাবান আনিব দিছা আৰু কোনখন পইচা দি গৰম মছলা আনিব দিছা এ হৰি কি বুৰ্বক ল'ৰা থাকে চাৰি পইচা কেইখন দি দি এইখন দেখিছে না গৰম মছলা আনবি এখন হাত গৰম মছলা এখন হাত গৰম মছলা কি গৰম মছলা আৰু এখন চাবোন এখন হাত কি সাবান বঢ়িয়া এখন গৰম মছলা এখন চাবোন এটা ঘূৰা এখন গৰম মছলা আৰু এখন চাবোন যা ধৰি যা ओ भाई मारो मुझे मारो मारो তো পাঙ্কুর সাবান পিস আছে ओह नो আৰু গৰম মছলা এক পেকেট দিয়া 10 টকাত গৰম মছলা নাপায় তে কিমান পেকেট 20 টাকা 20 টাকা নাকি এটা কাম করো ঠান্ডা মছলা এক পেকেট দিও ও ভাই সরকারে মাস্ক লগোৱা বাধ্যতামূলক কৰাৰ কাৰণে লিপষ্টিক কোম্পানীৰ মালিকে আত্মহত্যা কৰিছে মোৰ এক্স গাৰ্লফ্ৰেণ্ড জনী কিবা কৰোনা ভাইৰাছৰ দৰে সদায় নতুন কাৰোবাক ধৰে ঐ বেছিকৈ ইম্পৰ্টেঞ্চ দিলে পইতাচৰক নিজকে পখিলা বুলি ভাবে একদম ৰাইট কথা কৈছা এ ভাই সঁচা প্ৰেম কেনেকে হেনো যেতিয়া তোৰ গাৰ্লফ্ৰেণ্ডে পাদিব আৰু সেই পাদুৰ গোন্ধ ফগ বডি স্প্ৰেৰ দৰে গোন্ধাব তেতিয়া গম পাবি তোৰ সঁচা প্ৰেম হৈ গৈছি এই ছোৱালীবোৰক মেছেজ কৰিলে ৰিপ্লাই নিদিলে বেয়া খং উঠে তই একবাৰ টিকটকত ফেমাছ হৈ যাবিচোন তোৰ 3 বছৰে পুৰণি মেছেজৰো ৰিপ্লাই কৰিব সিহঁতে একদম ৰাইট ভাই ঘণ্টা গুৱাহাটীত যাব লাগিছিলে পাপু যাবি নেকি নে কাম এটা আছিলে হেই পাগলা আছে নেকি নাযাওঁ গুৱাহাটীত বহুত কৰোনা পজিটিভ ওলাইছে এইটো বৰ খেচৰা বেমাৰ আহিলে এইটোৰ ভয়তো ক'তো যাব নোৱাৰা হ'লো পোন প্ৰথমবাৰৰ বাবে চাইনাৰ কিবা এটা বস্তু গেৰাণ্টিৰ সহায়ত আহিছে মৃত্যু 100% নিশ্চিত হয় দে ভাই আচ্ছা তহঁতে ক'ত যাব লগা আছে জাগে মই ঘৰত যাওঁ দে বাই হা আমাৰ মহাৰাজে পঢ়ি আছে দেখোন ও তাতে কি হল আচ্ছা মই তোমাক এটা প্ৰশ্ন কৰিম তুমি এনসাৰ দিয়াচোন তাজমহল কোনে বনাইছে রাজমিস্ত্রিয়ে সম্ৰাট শাহজাহানে বনাইছিল ৰাজমিস্ত্ৰী বুলি ক'বা আছিল পঢ় হেল্ল' হেল্ল' জান কি কৰিছা এনে আছো আচ্ছা জান তোমাৰ অবিহনে মই সদায় আধৰুৱা ৱাও সো সুইট মই তোমাৰ অভিনয় আধৰুৱা উক্ত বাখ্যাশাৰীত মোৰ মোবাইলটোৰ কথাহে কৈছো আচ্ছা জান লকডাউনটো খুলিলে গাড়ী মটৰো চলিলে তুমি মোক কেতিয়া লগ কৰিবা তুমি থাকা ঘৰত আৰু ময়ো থাকো ঘৰত তোমাৰ আৰু মোৰ মিলন হ'ব কৰোনা যোৱাৰ পিছত নাও বাই এই মোবাইলটা কেমন টিভি থাকা
খালি দিন ঘর মোবাইল 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 কাম বনারে বলে তোমার বাদ দিবি কাম খান করবে না খালি মোবাইল 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 হলে আপনার গেট করতে সারা তই কি বুঝবি বুঢ়া মোবাইল টিপে যদি প্ৰতিযোগিতা পাতিলাকে তে চিন্তাই নাছিল প্ৰথম পুৰস্কাৰটো ময়ে পালো হয় So pale de con lockdown, lockdown. So be baby ase kuchao. Yak like a momo yak like a ও বিটি হ্যাঁ কি হল শুনি আছো দেখো মই পলে ফেলে বিয়া পাতিম না বিয়া পাতি পলে আনিমে তোক সিঙে স্যান্ডেল দি কুবাম নে কুবে কুবে তোক স্যান্ডেল সিঙিম তোর বিয়া পাতি ঐ ক'ত যোৱা যদি আগতে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থৈ দিয়া নতুন ভিডিঅ' চোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰা জলদি ছাবস্ক্ৰাইব কৰা